হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছোঁ তোমালোকৰ হাফ ইয়াৰলিত আহিবলগীয়া মানৱ বন্দনা কবিতাটোৰ মূল ভাৱ। ঠিক আছে। মানৱতাবাদী কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱ বন্দনা কবিতাটিৰ মাজেৰে মানুহৰ বন্দনা কৰিছে। বন্দনা মানে কি কৰা? আৰাধনা কৰা। ঠিক আছে। মানৱতাবাদী কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱ বন্দনা কবিতাটোৰ কবি কোন? চন্দ্ৰকুমাৰ আগৰৱালা। আমি মূল ভাৱ লিখাৰ প্ৰথমতে লিখিব লাগিব কোনে লিখিছে। কবিজনৰ নাম চন্দ্ৰকুমাৰ। প্ৰথম দন্ত্য নয় দয়ন্দ্ৰ চন্দ্ৰকুমাৰ আগৰৱালা। ঠিক আছে। তেখেতে কি কৰিছে? মানৱ বন্দনা কবিতাটো, মানৱ বন্দনা ঊৰ্ধ্বকমাৰ ভিতৰত লিখিব লাগিব। কবিতাটিৰ মাজেৰে মানুহৰ বন্দনা কৰিছে। আমি জানো যে মানৱ মানে হৈছে মানুহ। মানুহ এই পৃথিৱীত জন্ম লৈ ইয়াতে বাস কৰে। আমি আটাই কি হয়? আমি এই পৃথিৱীতে জন্ম লৈ আৰু ইয়াতে বাস কৰি আছোঁ। ঠিক আছে। পৃথিৱীখনক মৰত বা মৃত্যুলোক বুলিলেও, পৃথিৱীখনক কি খ দন্ত্য কখনক মৰত বা মৃত্যুলোক বুলিলেও এই মৰতত লানি নিচিগাকৈ মানুহৰ জন্ম হৈ আছে। এই পৃথিৱীখনক কি বোলে? মৰত। ঠিক আছে। আমি এই পৃথিৱীখনক মৰত বুলি ক'লেও বা মৃত্যুলোক বুলি ক'লেও, কেলৈ মৃত্যুলোক বুলি কৈছে? ইয়াত জন্ম হ'লে মৃত্যু হ'বই লাগিব। ঠিক আছে। সেইকাৰণে ইয়াত মৃত্যুলোক বুলি কোৱা হয়। এই মৰতত লানি নিচিঙাকৈ মানে একেলেঠাৰিয়ে আজি যেনেকৈ মানুহ 5টা মৰিছে আৰু কিন্তু 10টা জন্ম হৈছে, তেনেকৈ মানুহ জন্ম হৈয়ে থাকে। ঠিক আছে। এনে মানৱে তেওঁলোকৰ নিজ নিজ জীৱনৰ সাৰ্থকতা সাৰ্থকতা তেওঁলোকৰ নিজ নিজ কৰ্মৰ জৰিয়তে লাভ কৰে। আৰু ইয়াত জন্ম লোৱা আটাইবিলাক মানুহে তেওঁলোকৰ জীৱনৰ সাৰ্থকতা বা সফলতা লাভ কৰিব নোৱাৰে। যিবিলাকে নিজৰ আৰু যেনেকৈ যিদৰে সাৰ্থকতা লাভ কৰে, তেওঁলোকে নিজৰ কৰ্মৰ জৰিয়তে, তেওঁলোকে নিজ নিজ জীৱনৰ সাৰ্থকতা তেওঁলোকৰ নিজ নিজ কৰ্ম মানে কামৰ জৰিয়তেহে লাভ কৰে। ঠিক আছে। ইয়ালৈকে বুজি পাইছা? সেয়ে মানৱৰ সেয়ে তেনে কাম, এই কৰ্মবিলাক, কৰ্ম মানে কাম, এই কৰ্মবিলাক, সেয়ে তেনে কৰ্মবিলাক মানৱৰ কল্যাণৰ হকে হোৱা উচিত। আৰু যিবিলাক কৰ্ম কৰে আৰু সেই কৰ্মৰ দ্বাৰা সাৰ্থকতা লাভ কৰে, সেইকাৰণে যিবিলাক কৰ্ম কৰে সেই কৰ্মবিলাক মানুহৰ কল্যাণৰ, মানুহৰ হিতৰ কাৰণে, মানুহৰ উপকাৰৰ কাৰণে হোৱা উচিত বুলি কোনে কৈছে? চন্দ্ৰকুমাৰ আগৰৱালাদেৱে কৈছে। ঠিক আছে। কবিৰ মতে এই বিশ্ব মানে পৃথিৱী, বছেবি তালবিয়া হব উৎসৱ বধ হচকেৰে বি তালবিয়া হব উৎসৱ দন্ত্যাত বিশ্বত তালিয়া হ যুগ বিশ্ব মানে পৃথিৱীত। এই কবিৰ মতে এই বিশ্বত মানুহে সকলোতকৈ শ্ৰেষ্ঠ। আনকি কবিয়ে মানুহক শ্ৰেষ্ঠ দেৱতাৰ স্থান দিছে। চোৱা, এইটোত মন কৰা দেই। জীৱশ্ৰেষ্ঠ আমি জানোৱেই, জীৱশ্ৰেষ্ঠ হৈছে মানুহৰ জ্ঞান কাণ্ড সকলোবিলাক আছে। সেইকাৰণে মানুহে কবিৰ মতে এই বিশ্বত মানুহে হৈছে সকলোতকৈ শ্ৰেষ্ঠ মানে ভাল, চবতকৈ গুণী জ্ঞানী। আনকি কবিয়ে মানুহক শ্ৰেষ্ঠ দেৱতাৰ মানে ভগৱন্তৰ লগৰ স্থান দিছে, ভগৱানৰো স্থান দিছে। দেৱতাসকল স্বৰ্গত বাস কৰে, আনহাতে মানুহে এই মৰতত বাস কৰে। মানৱ সমাজ হৈছে বাস্তৱ। ঠিক আছে। দেৱতাসকল ক'ত বাস কৰে? স্বৰ্গত। আমি জানো, আমি কোনোবাই স্বৰ্গ দেখিছোঁ জানো? নাই দেখা। কিন্তু আমি কি কৰোঁ? বিলিভ কৰোঁ যে দেৱতাসকল ক'ত থাকে? স্বৰ্গত থাকে। আৰু আনহাতে মানুহ এই মৰতত মানে পৃথিৱীত, এই মৰতত বাস কৰে। মানৱ সমাজ হৈছে বাস্তৱ। এইটো হৈছে চিৰসত্য, বাস্তৱ। ঠিক আছে। এইটো আমি যে মানৱ সমাজ, আমি যে আছোঁ, কিন্তু দেৱতাসকল যে স্বৰ্গত আছে আমি কোনোবাই দেখিছোঁ জানো? কোনেও দেখা নাই। কিন্তু মানুহ যে থাকে সেইটো সঁচা কথা। মানুহৰ সুখ দুখ মৰম চেনেহৰ বিনিময় হয় এই মৰ্ত্যত। আৰু মানুহৰ সুখ দুখ, মানুহৰ জীৱনত যিমানবিলাক ঘটনা সকলোবিলাক কি হয়? বিনিময় হয়, শ্বেয়াৰ হয়। ইটোৱে সিটোৰ ওপৰত কয়, ইটোৱে সিটো আমুকৰ আজি দুখ হৈছে, তোৰ সুখ হৈছে, সকলোবিলাক কাৰ মানুহৰ হয়, কাৰ মাজত আদান প্ৰদান হয়? মানুহৰ মাজতে আৰু এই পৃথিৱীতে। ঠিক আছে। স্বৰ্গৰ সকলো সুখৰ কাৰণ আৰু সেই সুখ দেৱতাসকলে ভোগ কৰে বুলি কোৱা হয় যদিও মানুহৰ বাবে এয়া অৰ্থহীন। ঠিক আছে। স্বৰ্গৰ সকলো সুখৰ কাৰণ, স্বৰ্গত কৈছে, আমি গম পাইছোঁ স্বৰ্গত থাকিলে কিবা সকলো সুখ লাভ কৰে বুলি কৈছে। কিন্তু
এই মৰ্ত্যত কাৰণ কি আৰু সেই সুখ দেৱতাসকলে ভোগ কৰে আৰু সেই সুখ কোনে লাভ কৰে, কোনে ভোগ কৰে, কোনে সেইবিলাক কি কৰিবলৈ পায়, ভোগ কৰিবলৈ পায়? দেৱতাসকলে। কোৱা হয় যদিও মানুহৰ বাবে এয়া অৰ্থহীন। মানুহে কোনেওতো দেখা নাই হয়নে, তেওঁলোকে ভোগ কৰিছেনে নাই, দেৱতা ওপৰত আছেনে নাই, স্বৰ্গ আমি ভাবোঁ স্বৰ্গৰ ওপৰত আছে হয়নে নাই। মানুহৰ সকলো সুখ শান্তি মৰততে বিৰাজমান। আমাৰ এই পৃথিৱীতে সুখ দুখ সকলো শান্তি মৰততে বিৰাজমান মানে বিয়পি আছে। ঠিক আছে, এই সকলোবিলাক সুখ দুখ মানুহে ক'ত পায়? পৃথিৱীতে পায়। আমি নাজানো নহয়, কোনোবা মৰাৰ পাছত স্বৰ্গলৈ গৈছে, কোনোবাই দেখিছে জানো? কোনেও আজিলৈকে দেখিব পোৱা নাই। এই পৃথিৱীতে সুখ দুখ সকলো ভোগ কৰে। কবিৰ মতে সুখ দুখৰ মাজেৰে কবিয়ে পৃথিৱী স্বৰ্গলৈ ৰূপান্তৰ কৰিব পাৰে। পৃথিৱীক কি কয়? কবিৰ মতে কবি চন্দ্ৰ কুমাৰ আগৰৱালাদেৱৰ মতে কৈছে যে পৃথিৱীখনক মানুহে নিজে সুখ দুখৰ মাজেৰে নিজ সুখ দুখৰ মাজেৰে কবিয়ে পৃথিৱীখনক স্বৰ্গলৈ ৰূপান্তৰ মানে পৰিৱৰ্তন চেঞ্জ কৰিব পাৰে বুলি কবিয়ে মানুহৰ জয়গান গাইছে। মানুহৰ জয়গান গাইছে মানে মানুহেই পৃথিৱীখনক স্বৰ্গলৈ পৰিৱৰ্তন কৰিব পাৰে। দেৱতাসকলে পাৰে বুলি, দেৱতাসকল আছে বুলি আমি নাজানো। মানুহে যদি ভাল কাম কৰে, সকলোৱে যদি মিলা প্ৰীতিৰে থাকে, ভাল কাম সৎ কাম কৰে, তেতিয়া পৃথিৱীখন এনেই স্বৰ্গলৈ পৰিৱৰ্তন হ'ব নাই, হয় নাই। এই কবিতাটিৰ মূল ভাৱ এইটোৱে হৈছে মানৱ বন্দনা কবিতাটিৰ মূল ভাৱ। এইটো খুব কমন পৰে, ভালদৰে চাবা আৰু বানানবিলাক ভালদৰে পঢ়িবা। ঠিক আছে, মানৱ বন্দনা কবিতাটো ইয়াত এতিয়া এইবাৰ পালোঁ ইউনিট টেষ্টত 5 মাৰ্কছ আহিছে। ঠিক আছে, মূল ভাৱত 5 মাৰ্কছ আহিছে। সেইকাৰণে তোমালোকে কি কৰিবা? কবিজনৰ বিষয়ে দুহাৰিমান পাৰিলে লিখিবা। ঠিক আছে, তেতিয়া 5 মাৰ্কছ এটা গোটা উঠিব। ইয়ালৈকে বুজি পাইছা? ভালদৰে পঢ়িবা। বাই বাই।